দাদা এই ৰহিম চাচাৰ কি হৈছে? বলাচোন চোৱাংগৈ কি হৈছে ৰহিম চাচাৰ। ৰহিম চাচা আপুনি পৰি গ'ল যে কিয়? এই বোপাহঁত তুমিতো জানোই মই এজন দুখীয়া মানুহ, হাজিৰা কৰি খাই আছোঁ। মই হাজিৰা কৰি খাওঁ, মইতো দেখিছোঁ হাজিৰা কৰি পোৱালিকেইটা পালি আছোঁ। আজি বহুত দিন হ'ল চৰকাৰে বোলে কিবা লকডাউন কৰিছে, হয় কিবা বোলে কৰোণা ভাইৰাছ আহিছে, চৰকাৰে মানুহক বাহিৰলৈ ওলাবলৈ মনা কৰিছে। এতিয়া কি খাই জীয়াই থাকিম মোক তাকে ভাবি ভাবি আহি আছিলোঁ। চাচা আপোনাক কি চৰকাৰে কোনো সহায় দিয়া নাই নেকি? দিছে চৰকাৰে যিখিনি সহায় দিছে, মোৰ পৰিয়ালটো পালিবলৈ বৰ টান এই ভাবি মই দোকানলৈ ওলাই আহিছোঁ। বোপা ঠিক আছে চাচা, আপোনাৰ কাৰণে আমি কিবা এটা কৰিম। আপুনি যাওক, আমি আহোঁ। ঠিক আছে বোপাহঁত যোৱা। এই খুদা, আমাৰ নিচিনা দুখীয়া মানুহক এই ভাইৰাছৰ পৰা মুক্তি দিয়া খুদা। আমাৰ নিচিনা দুখীয়া মানুহক যদি ভাইৰাছ দিয়া, এই দুনিয়াত আৰু মানুহ থাকিব নোৱাৰিব খুদা। মই তোমাৰ ওচৰত হাত তুলি মোনাজাত কৰিছোঁ খুদা। কিবা কৰোণা ভাইৰাছ আহিছে, আল্লাহ কৰোণা ভাইৰাছৰ পৰা আমাক মুক্তি দিয়া, মুক্তি দিয়া। আমিন সুম্মা আমিন। বেয়া কাম মাৰিছে হয় নি? গাড়ী দেখি ইমান বেয়া লাগিছে নহয়। কি কৰি তাৰপিছত মই নিজৰ ৱালেকুম আসসালাম। কওকচোন কি ক'বলৈ আহিছে আপুনি? বোপাহঁত তোমালোকেতো জানাই কৰোণা ভাইৰাছ আহিছে, চৰকাৰে বোলে ৰাস্তাত ওলাব মনা কৰিছে। আকৌ তোমালোকে একেলগে ৰখি ৰাস্তাত কথা পাতি আছা, চৰকাৰে কি ওলাব দিছে নেকি? চাচা ওলাব দিয়া নাই। আকৌ দেখিছোঁ তোমালোকে একেলগে ৰখি আছা, চৰকাৰে বোলে 1 মিটাৰকৈ দূৰত থাকিব দিছে। হয় চাচা, ঘৰৰ মানুহ বাহিৰলৈ ওলাবলৈ মানা কৰিছে। আকৌ শুনিছোঁ 1 মিটাৰ দূৰত দূৰত থাকিব দিছে নহয়। তেন্তে বোপাহঁত তোমালোকে আকৌ বাহিৰলৈ কিয় ওলাই আহিছা? আকৌ একেলগে ৰখি কথাও পাতি আছা। শুনা বোপাহঁত, কৰোণা ভাইৰাছ মানে এটা ডাঙৰ বেমাৰ, ই কাকো সুধি নাহে। বোপাহঁত, কৰোণা ভাইৰাছ এনেকুৱা এটা বস্তু, যদি তোমালোকৰ কাষেদি তোমালোকে ৰাস্তাত ৰখি থকা তোমালোকৰ কাষেদি এজন ভাইৰাছ থকা মানুহ যায়, মানুহজন হাৱা তোমাৰ গাত লাগে যদি তোমাৰ গাতো কৰোণা ভাইৰাছ হোৱাৰ সম্ভাৱনা থাকে। তেন্তে তোমালোকে ভাইৰাছ হ'ব পাৰে বুলি তুমি চিনাকি বুলি হাত মিলালা, এই ভাইৰাছ তোমাৰ গাতো বিয়পিব পাৰে। আৰু হাতৰ মলা চাধা, জোঠা বিড়ি, চিগাৰেট এইবোৰ খাব নালাগে। বোপাহঁত, কৰোণা ভাইৰাছৰ পৰা বাচিব হ'লে নিজকে সাৱধান হ'ব লাগিব। গতিকে বোপাহঁত তোমালোকে ঘৰলৈকে যোৱা, ভিতৰৰ পৰা নোলাবা কিন্তু দেই। বোপাহঁত, তোমালোকে এনেকৈ কিয় ঘূৰি ফুৰিছা? চৰকাৰে বোলে কিবা ডাউন কৰিছে। এই মূৰ্খ বুঢ়া, ডাউন নহয় লকডাউন। ক'ব নাজানো যদি নকবি। হয় দিয়া বোপাই, মোৰে ভুল হৈছে। শুনা বোপাহঁত, তোমালোকে বাহিৰত থাকিব নালাগে নহয়। ভাইৰাছৰ কথা তোমালোকে শুনা নাই নেকি? এই বুঢ়া, ভাইৰাছ নহয় কৰোণা ভাইৰাছ। তই মোৰতো বেয়া নকৰি এবাৰ যাগৈ। নহয় বোপাহঁত, মই ভাল কথাই কৈছোঁ। বুঢ়া এবাৰ যাবি না? বুঢ়া দুখ পালে মোক ক্ষমা কৰিবা বোপাহঁত, মই এজন মূৰ্খ মানুহ বুলি পাহৰিয়ে গৈছিলোঁ। দুখীয়া মানুহটো পেটৰ ভোকত ওলাই আহিছিলোঁ বোপাহঁত। ইমান দিন ধৰি লকডাউন হৈ আছে, ঘৰত এমুঠিও দানা নাই তাকে ভাবি ভাবি ওলাই আহি পেলাই দোকানলৈ যাওঁ বুলি ওলাই আহিছিলোঁ। তোমালোকক দেখা পাই অকণমান আগুৱাই আহিছিলোঁ বোপাহঁত, মোৰ ভুল হ'ল, মোক ক্ষমা কৰিবা বোপাহঁত, ক্ষমা কৰিবা। ঐ কৰিম, আমি বহুত ডাঙৰ ভুল কৰিলোঁ। আমি বুঢ়াজনক এনেকৈ অপমান কৰিব নালাগিছিলোঁ নে কি কয় তই প্ৰবীণ? ঠিকেই কৈছা ইন্দ্ৰ। ঐ
তই ক্ষমা কৰিব লাগিব, তই মানুহটোক বহুত দূৰে গতিয়েলি নহয়। ঐ শুন, মানুহজন বোলে পেটৰ ভোকতহে ওলাই আহিছিল। আমি বহুত ডাঙৰ ভুল কাম কৰিলোঁ অ'। এই পাপৰ পৰা মুক্তি পাবলৈ হ'লে মানুহজনক আমি ক্ষমা খুজিব লাগিব। ঐ শুন, লকডাউনৰ কাৰণে বোলে মানুহজন একো খাবই পোৱা নাই ঘৰত। আমি তিনিজনে মিলাই কিবা এটা সহায় কৰিব লাগিব মানুহজনকো। ঠিকেই কৈছে। ঐ মানুহজনটো দোকান গৈছে, আমি ইয়াতে থাকোঁ, মানুহজন আহক, কিবা এটা মিলাই মিলি দি দিম। हे भाई मुसलमान मेरी ईमान मेरी अल्लाहर नाम करुणा আহিছে দেখত বিয়পিছে লোৱা হে আল্লাহৰ নাম লোৱা হে আল্লাহৰ নাম করুণাই না জানে হিন্দু কি মুসলমান করুণাই না জানে জাতি আগুৱাই নাহিবা পিছুৱাই থাকিবা করুণাই ধৰিব ভেটি দলে বলে কৰি ওলাই নাহিবা হাততে হাতে ধৰি পথৰে কাষতে দুখ আছে ৰৈ কৰোণা কৰোণা কৰি ইমান ধুনীয়াকৈ দুনিয়া সজাই লৈ মমিনো বনালা তুমি কিনো ভুল কৰিলো কি গুনাহ কৰিলো ক্ষমা কৰি দিয়া তুমি ক্ষমা কৰি দিয়া তুমি হে ভাই মুসলমান मेरी ईमान मेरी अल्लाहर नाम करुणा আহিছে দেখত বিয়পিছে লোৱা হে আল্লাহৰ নাম লোৱা হে আল্লাহৰ নাম লোৱা হে আল্লাহৰ নাম অ পাচন ভাই 2 কেজি চাউল 1 কেজি দালি দিয়া চাচা দালি নালাগে নেকি? নাই অ দালি নিবলৈ পইচা নাই চাচা দালিৰ পইচা নালাগে, নি লৈ যা। নালাগে, লৈ যা। বুঢ়াটোক এনেকৈ গালি পাৰিব নালাগেতো, নাপায় নহয়। আৰু তই এনেকৈ কি কথাটো মাৰিলি, যদি হাত ভৰি ভাঙি যোৱা হয় কি হ'ল নাপায় এনেকৈ কৰিবৰ কাৰণে। আৰু আমি যে বুঢ়াটোক এনে মাফ খুজিব লাগিব, বুঢ়া মানুহজনক আহিবলৈ দে, চবেই মিলি আমি কিবা এটা সহায় কৰিব লাগিব। দুখীয়া মানুহ নাপায় নহয় এনেকৈ, তয়ো দিবি 100 টকা, ইও দিব 100 টকা, ময়ো দিম 100 টকা। চাচা আপোনাক অপমান কৰাৰ কাৰণে ভুল হৈছে, মোক ক্ষমা কৰি দিব। হয় খুৰা, আমাৰ বহুত ডাঙৰ ভুল হ'ল, ক্ষমা কৰি দিব। হয় দিয়ক খুৰা, আমি সৰু মানুহটো বেছি বুজি পোৱা নাই, নুবুজি পেলাই আপোনাক মানে অপমান কৰা হৈছে।
আপুনি সৰু বুলি আপোনাৰ নিজৰ ল'ৰা ছোৱালী হিচাপে আপুনি ক্ষমা কৰি দিব আৰু দায় দোষ নধৰিব একো আৰু এতিয়া আমি ভাবিছোঁ আপুনি দুখীয়া মানুহ আমি তিনিটাই মিলি পেলাই আপোনাক কিবা এটা সহায় কৰিম আপুনি এইটো গ্ৰহণ কৰিব লাগিব খুৰা গ্ৰহণ কৰিম বোপাহঁত যদি মোৰ দুটা কথা মানি চলা তেন্তে মই গ্ৰহণ কৰিম শুনা বোপাহঁত তোমালোকেতো দেখিছাই এই লকডাউনৰ সময়ত বহুত মানুহ ওলোৱা বন্ধ কৰি দিছে হয় আৰু তোমালোকে এনেকৈ ৰাস্তাত আহি ৰখি থকাৰ কাৰণে বহুত মানুহে বেয়াও পায় তোমালোকে লকডাউনৰ সময়ত ওলাই আহিব নালাগে এইখিনি কথা আমি তোমালোকক ক'বলৈ আহিছিলোঁ তোমালোকে নুশুনি নুবুজি তোমালোকে ৰাস্তাত ওলাই আহিছা সেইবাবে মই তোমালোকক আগলৈ মনা কৰোঁ যাতে তোমালোকে এনেকৈ ৰাস্তাত ওলাই নাহিবা এই লকডাউন কেইদিন তোমালোকে মানি চলা তোমালোকৰ কাৰণেও ভাল দেহৰ কাৰণেও ভাল আৰু বোপাহঁত তোমালোকক এটা কথা কৈ দিওঁ তোমালোকে কাৰো জোঠা বিড়ি নাখাবা চিগাৰেট নাখাবা কোনো গুটকা নাখাবা মনত ৰাখিবা তোমালোকে যদি ৰাস্তালৈ ওলাই আহা কাৰোবাৰ এজন যদি ভাইৰাছ থকা মানুহ তোমালোকৰ গাৰ কাষেদি গ'ল হাৱাটো যদি তোমালোকৰ গাত লাগি যায় তোমালোকৰো ভাইৰাছ হ'ব পাৰে সেয়েহে মই তোমালোকক এইষাৰ কথা জনাই দিছোঁ তোমাৰ সাৱধানে এই পাঁচজনৰ সাৱধানে আমাৰ দেশৰ সাৱধান এই কথাষাৰ চবকে কৈ দিবা আৰু এনেকৈ অকলে ৰাস্তাত কেতিয়াও ওলাই নাহিবা মনত ৰাখিবা মই এজন বুজুৰ্গ হৈ তোমালোকক সেই সকলো কথাষাৰ তোমালোকে পেলাই নিদিবা মনত থাকিব বাবাহঁত হয় থাকিব এতিয়া আপুনি আমাৰ সহায়টো আপুনি গ্ৰহণ কৰিব লাগিব কৰিবনে দিয়া তোমালোকে হয় দে এইটো লওক আমাৰ কাৰণে দোৱা কৰিব দেই খুৰা ঠিক আছে